অসমবাসীৰ বাবে ভাল খবৰ। আকৌ অসমত বিজেপি চৰকাৰ। এইবাৰ কোন কোন আঁচনিৰ টকা সোমাব একাউণ্টত চাওক। লগতে নতুনকৈ কি কি আঁচনি আনিব মহিলাৰ বাবে। সবিশেষ জানিবলৈ এতিয়া ভিডিঅ'টো এটা শ্বেয়াৰ কৰক। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰ চৰকাৰ গঠন কৰাকৈ ভিডিঅ'টো এটা শ্বেয়াৰ কৰক। এইবাৰ মুখ্যমন্ত্ৰীয়ে কোৱা প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰিব। প্ৰথমতে জানো আহক কোন কোন আঁচনিৰ টকা সোমাব। নম্বৰ 1, অৰুণোদয় আঁচনিৰ ৩,০০০কৈ টকা সোমাব এতিয়াৰে পৰা। নম্বৰ 2, বৃদ্ধ পেঞ্চন আঁচনিৰ 400 টকা সোমাব একাউণ্টত। নম্বৰ 3, গোটৰ মহিলাৰ 25,০০০ টকা সোমাব। নম্বৰ 4, বাবু আঁচনিৰ টকা সোমাব। নম্বৰ 5, গেছৰ টকা সোমাব। নম্বৰ 6, PM কিষাণৰ 2,০০০ টকা সোমাব। নম্বৰ 7, জিঅ'টেক ঘৰৰ টকা সোমাব নতুনকৈ। নম্বৰ 8, নিযুত মইনা আঁচনিৰ টকা সোমাব। নম্বৰ 9, চৰকাৰী লেট্ৰিনৰ 12,০০০ টকা পাব। এতিয়া জানো আহক নতুনকৈ আৰু কি কি আঁচনি দিব। সবিশেষ জনাৰ আগত ভিডিঅ'টো যদি শ্বেয়াৰ কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টো শ্বেয়াৰ কৰক। নম্বৰ 1, আকৌ নতুনকৈ ৰেচন কাৰ্ডৰ আবেদন আৰম্ভ হ'ব। এইবাৰ ডাঙৰ পৰিয়ালে ৰেচন কাৰ্ড ভঙাৰ সুবিধা লাভ কৰিব। লগতে চাউলৰ লগতে চেনি, দালি, নিমখ আৰু মিঠাতেল লাভ কৰিব। নম্বৰ 2, অৰুণোদয় আঁচনি 4.0 আৰম্ভ হ'ব। আকৌ নতুনকৈ 15 লাখ অৰুণোদয় আঁচনি দিব। আবেদনৰ বাবে নথিপত্ৰ সাজু কৰি দিয়ক। নম্বৰ 3, চৰকাৰী ঘৰৰ ভেৰিফিকেশ্যন আৰম্ভ হ'ব। যিসকলে চৰকাৰী ঘৰৰ বাবে জিঅ'টেক কৰিছে তেওঁলোকক ফাইনেল লিষ্টত নাম অন্তৰ্ভুক্ত কৰিবলৈ পুনৰ ভেৰিফিকেশ্যন কৰিব। আন কেইবাটাও ডাঙৰ আঁচনি আনিব। সবিশেষ পৰৱৰ্তী ভিডিঅ'টোত জনাই দিম। সেয়েহে এতিয়াই পেজটো ফ'ল' কৰক আৰু ভিডিঅ'টো এটা শ্বেয়াৰ কৰক। আজিলৈ ইমানেই, ধন্যবাদ।